এনক্ৰচমেণ্ট যিটো আছে কিছুমান হ'ব পাৰে কি আপোনাৰ মাটি বাৰী নাই একদম জেনুইন কষ্টত আপুনি যাই পেলাই থাকিব লগা হৈছে সেইটো কনচিডাৰ কৰা হ'ব আৰু তেখেতসকলৰ কাৰণে আমি লেণ্ড আইডেণ্টিফাই কৰিছোঁ যে তেখেতসকলক আমি পাৰ্মানেণ্টলি মাটি প্ৰভাইড কৰিবলৈ চেষ্টা কৰি আছোঁ বিকজ দে আৰ চিটিজেন অফ আৱাৰ কাণ্ট্ৰি আমাৰ দেশৰ নাগৰিক হিচাপে আমাৰে খিলঞ্জীয়া মানুহ হিচাপে তেখেতসকলক আমি পাৰ্মানেণ্ট কিছুমান লেণ্ডত ছেটেল কৰাৰ কাৰণে ডিছকাছ কৰি আছোঁ কিন্তু কিছুমান আছে কি আপোনাৰ এইটো কোনো কাৰণ নাই যে এনক্ৰচ কৰিব লাগে নিজৰ ঘৰ আছে মাটি আছে বস্তি আছে বিজনেছ আছে ডাঙৰ ডাঙৰ ইষ্টাব্লিছমেণ্ট আছে নিজৰ কাৰণে তাৰপিছতো যায় একদম ফৰেষ্টৰ মাটিটো জংঘলটো কাটি পেলাই তেখেতসকলে ডাঙৰ ডাঙৰ বাগান বনোৱা কিবা বনোৱা প্ৰচেছ কৰিছে য'ত কোকৰাঝাৰ টাউনত তেখেতসকলৰ ডাঙৰ ডাঙৰ ঘৰ আছে বিজনেছ আছে চব কুছ আছে চ' এই ক্ষেত্ৰত যিটো নেকি আহি থকা প্ৰজন্মক আমাৰ এফেক্ট কৰিব তেনেকুৱাবিলাক আমি কনচিডাৰ নকৰোঁ হুইভাৰ যোনে নহওক কিয় তাৰ ওপৰত একশ্যন লোৱা হ'ব তাৰ ওপৰত আমি কিছুমান ব্যৱস্থা ল'ম যিয়ে নহওক কিয় আমি সেইটো কৰিব লাগিব কাৰণ এতিয়া গ্ল'বেল ৱাৰ্মিংটো আপোনালোকে জানে ক্লাইমেট চেঞ্জৰ কথা চবে কথা পাতি আছে আজিয়ে যদি আমি নেচাৰটো প্ৰটেক্ট কৰিব নোৱাৰোঁ আজিয়ে যদি আমি বায়'ডাইভাৰ্চিটিটো ঠিক কৰি ৰাখিব নোৱাৰোঁ অনাগত দিনত আহি থকা প্ৰজন্মৰ কাৰণে বহুত অসুবিধা হ'ব অন দি আদাৰ ছাইড যিটো নেকি আমাৰ ইকনমিক ডেভেলপমেণ্টটো আমাৰ ফৰেষ্টৰ ওপৰত নিৰ্ভৰ কৰে ইক' টুৰিজিমৰ ওপৰত নিৰ্ভৰ কৰে তো সেইবিলাক যদি আজি ধ্বংস কৰে তেনেহ'লে বহুত অসুবিধা হ'ব আগৰ চৰকাৰবিলাকে চকুমুজি আছিলে এইকাৰণে আপোনালোকে কেতিয়াবা চবেই ওলাওক একদিন একেলগে যাম জংঘলত কিমান গছ কাটি পেলাই থৈ দিছে দামী দামী ভাল ভাল গছবিলাক কোনো গাৰ্জেন নোহোৱাৰ নিচিনা কাটি পেলাই থৈ দিছে এইটো একদম আমাৰ দেশৰ সম্পদ আমাৰ অঞ্চলৰ সম্পদ আমাৰ জাতিৰ সম্পদ তো সেইবিলাক আমি প্ৰটেক্ট কৰাৰ সময় আহিছে গতিকে ইয়াত পলিটিক্স নকৰি পেলাই বেলেগ চেপ্টাৰ নুখুলি পেলাই এইটো অনলি এণ্ড অনলি ফৰ দ্য পাৰ্পজ অফ দি প্ৰটেক্টিং দ্য নেচাৰটো প্ৰটেক্ট কৰাৰ স্বাৰ্থত জলবায়ুটো ঠিকমতে ৰখাৰ স্বাৰ্থত আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ মাটি বাৰী ফৰেষ্ট বিল খাল গোটেই বছৰটো বস্তুটো প্ৰটেক্ট কৰি যোৱাৰ স্বাৰ্থত সকলো মিলি পেলাই এই কামটো কৰিব লাগিব